So hi hello namaskar welcome back to my YouTube channel. So friends বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু ইমান দিন ভিডিঅ' দিব পৰা নাই সেইকাৰণে মানে ৰিয়েলি চৰি কাৰণ এটা বহুত এটা ইণ্টাৰেষ্টিং এটা ভিডিঅ' আহিব আপোনালোকৰ আপকামিং মানে ভিডিঅ' এটা চাব তেতিয়া গম পাইছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ' এটা আহিব আৰু আজি আহিছোঁ স্কুলত স্কুল ড্ৰেছ পিন্ধি চানডে হয় তথাপি আমি স্কুল ড্ৰেছত আহিছোঁ মানে স্কুলত বহুত ধামাকা এটা আজি আমাৰ কাৰণে বহুত সুখৰ দিন কাৰণ যিও নাই মানে চৰকাৰৰ পৰাই গভৰ্ণমেণ্টৰ পৰা আমাৰ স্কুল ডনেট মানে ক্লাছৰুম ডনেট কৰিছে ক্লাছৰুমৰ নতুন ক্লাছৰুম বনাইছে সেইকাৰণে উদ্বোধন কৰিব তাৰ লগত ইয়াতে আজি ক্লাছৰুম আছে আৰু এইপিনে আমাৰ বেংক চাই লওক আপোনালোকে ৰাউণ্ড টেবল ইণ্ডিয়াৰ মানে যোনটো এন জি অ' থাকে সেই এন জি অ'ৰ পৰা আমাক মানে কেইটামান ৰুম ডনেট কৰিছে আমাৰ ৰাহুল মিস্ত্ৰী আমি চবে ইয়াক ৰাহুল মিস্ত্ৰী বুলি মাতো আমাৰ স্কুলৰ ষ্টুডেণ্ট হয় বাট বহুত ভাল কাম কৰি আছে আৰু আমি আশা কৰিছোঁ যে মানে শুভকামনা কৰিছোঁ যে অতি কম সময়ত এটা ভাল আমাৰ ইমান কম বয়সত ডিজেৰ কাম কৰি আছোঁ তো এইটো বহুত ভালেই কাম কথা তো মানে আমি চবৰ শুভকামনা আছে যাতে এই জেগাত আগলৈ বহুত আগবাঢ়ে হয় না আৰু ইপিনে চাওক আমাৰ সৰু মূৰা ছেটআপ আৰু আশা কৰিছোঁ মানে স্কুলত গভৰ্ণমেণ্টৰ পৰা আৰু ডাঙৰ ডাঙৰ বক্স দিয়ে যেন যাতে প্ৰগ্ৰাম আহিব প্ৰব্লেম নহয় বা যি হওক আমি এইবিলাক বক্স আমি নিজে কিনি আনিছোঁ তো ইয়াতে বাকী বৰ্তমান ছেটআপ হৈ আছে আৰু গাইজ বাহিৰৰ পৰা মানুহ আহিব যদি ভিডিঅ' বনাব পাৰ্মিশ্যন নাপাওঁ লুকা লুকা কৰিম চ' এয়া কাম চাম কৰি আছে আমাৰ বাকী মানুহকেইটা আমাতকৈ ছিনিয়ৰ অলপ আৰু আমাৰ বোকা মাইকে অন হোৱা নাই এই বোলে ভাষণ দিয়ে চ' কমেডি মাইক অন কৰি আছে এইটো মই ফকতীয়া মিস্ত্ৰী আহিছে So friends, hi, hello, namaskar, welcome back to my YouTube channel. So friends, এনে মানে ছবি কৰি আছিলোঁ তো ৱাইৰলেছ মাইক বহুত এটা গান গাব লাগে গান নুশুনো গান গালা হ'ব আমাৰ তো ফ্ৰেণ্ডছ বলক মানে যোনকেইটা ৰুম ডনেট কৰিছে সেইকেইটা ৰুম দেখাওঁ আপোনালোকক তো ইয়াৰ পৰা খিৰিকী চাই আৰু ভিতৰৰ পৰা ইমান ধুনীয়া হৈছে গাইছে ইমান ধুনীয়া লাগিছে কি ক'ম বলক এতিয়া দেখাই আছোঁ আপোনালোকক আৰু ভিতৰত এটা আৰ্ট কৰিছে এইটো মই চ' গাইছ তাৰমানে এইবিলাক ৰুম মানে আগৰে পৰা বনোৱা আছিলে তো অলপ কাটা চালা কৰিছে তো এনেকুৱা ফেচিলিটি দি দিছে চাইছে কি ক'ম এইটো চাই পিনে মোৰ মানে এনেকুৱা লগা নাই যে গভৰ্ণমেণ্ট স্কুল বুলি নক'ব কাৰণ পূৰা ধামাকা হৈছে আৰু পিছত ইমান ধুনীয়া পেইণ্টিং কৰিছে ইমানে ধুনীয়া লাগিছে আৰু পূৰা প্ৰাইভেট স্কুলৰ নিচিনা পূৰা লাইটিং কৰি দিছে আৰু ফেন চাওক গাইছ ফেন পূৰা ফেন ৰুম দেখাম আৰু এটা ৰুম চাই ৰিপেয়াৰ কৰিছে এইটো এটা কৰিছে ৰিপেয়াৰ তো বলক মানে লাইট চাইট দি দিওঁ তো চব লাইট চাইট দি দিছোঁ ফেনকেইটা কিয় দিলোঁ ভাই এই ইয়াতে আছোঁ ৰ তো ফেন চেন অফ কৰি দিওঁ আৰু চাহ গাইছ কি ক'ম মানে ইয়াতে ল'ৰা এটা মানে চিলা উৰাই আছে বহি কিতাপ চিতাপ দি পিনে এইটো চিলা আজি কিতাপটো উৰাইছে সেনেকুৱা টাইপৰ দেখাইছে আৰু ইপিনে চাওক লাইট মানে কি ক'ম আমাৰ স্কুল যে আগত এনেকুৱা আছিলে এইটো যে আমাৰ স্কুল বুলি ক'ব কাৰণে বহুত প্ৰাউড ফিল কৰি আছোঁ কাৰণ এনেকুৱা লেভেলত হৈ গৈছে এনেকুৱা লেভেলত কি কৰিবা অঁ ফটো ল'বা প্ৰব্লেম হয় নেকি চিজ বুলি দে চিজ হ'ব দিয়া আৰু ব্লেক বৰ্ড আনি দিছে আমি এইটো ক্লাছত আমি পঢ়িছিলোঁ কি ক'ম এনেকুৱা হালত বেয়া আছিলে এনেকুৱা লেভেলত বেয়া আছিলে মানে এইবিলাক চব খিৰিকী মিৰিকী চব খোলা আছিলে এটা খিৰিকীও মানে নাছিলে চব ভাঙা আছিল চব যিমানকৈ আমাৰ মানে চিনিয়ৰ আছিলে সেই চিনিয়ৰছে পূৰা বৰবাদ কৰিছিলে বেয়া কৰিছিলে বা এতিয়া তুমি চিনি এতিয়া কাৰণে আমি বৰবাদ কৰিম নকৰোঁ গাইছে একদমে বৰবাদ নকৰোঁ আৰু ইমান ধুনীয়াকৈ দিছে আৰু ইমানেই ভাল লাগিছে তো আশা কৰিছোঁ আমাৰ যিবিলাক জুনিয়ৰ নতুনকৈ স্কুলত আহিব আপকামিং ষ্টুডেণ্ট যেতিয়া আহিব আশা কৰিছোঁ ভালদৰে পঢ়ক আমি তো এক বছৰ ওলাই যাম তো বলক বাকী আৰু আছে দেখাম
মানে এইবিলাকতো মানে দৰ্জা নাছিলে, দৰ্জা লগাই দিছে, বাকী এইবিলাক ঠিক কৰা নাই। খিৰিকী নাছিলে, তো এইটোতো খিৰিকী নাছিলে, এইটোতো খিৰিকী লগাই দিছে। আৰু এইপিনে পানী 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 পুৰা পানী। ওপৰত আছো ওপৰত যাই আছো চ' গাইজ পুৰা পানীত মানে কি ক'ম, পানীকেইটা গুচাব লাগিব কাৰণ বাহিৰৰ পৰা মানুহ আহিব। আৰু এইটোৱে নতুন ৰুম গাইজ, ৰুবিছ কিউব। চ' গাইজ কেৰাম, তাৰপিছত বাকী খেলবোৰ আছে, বাকী খেলৰ বস্তু আছে। এইপিনে চেছ আছে, চেছটো মই একদম কি ক'ম গাইজ, বহুত ভাল লাগে মোৰ, চেছ ফেভৰেট। তাৰ লগত লুডু আছে, আৰু এইপিনে গাইজ ৰুবিছ কিউব, যোনটো মোৰ একদম মানে কি ক'ম বহুত ভাল লাগে। ৰুবিছ কিউবটো চল্ভ কৰাটো ইমান সহজ হয়, বাট বহুত ভাল লাগে। আৰু এইপিনে কি আছে, তবলা আছে, ধুম। তাৰে মাজত বেডমিণ্টন আছে, আৰু এইবিলাক আছে, মানে এইটো স্পৰ্টছ ৰুম কৰিব চাগে। ঐ একো এইবিলাক ফাল্টু নকৰা হা। ব'লা আমাৰে স্কুল পিছত আমিও খেলিব পাৰিম। কিবা এটা লৈছা? মই ভিডিঅ' কৰি আছোঁ গাইজ, পিছত বাঁহ খাবা তুমি হা। কিয়? তো বলক বাকী বস্তু দেখাওঁ আপোনালোকক, বৰষুণত জিকি। চ' গাইজ 3, 2, 1 গো গাইজ। চাওক দিয়াই নাই, এই ফেন নিদিবা না। চ' গাইজ চাওক, এইটো আই থিংক আমাৰ এইটো মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ হ'ব বুলি কৈ আছিলে, বাট ইমান সৰু ৰুমত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ নবনাই আই থিংক, মোৰ তেনেকুৱা লাগি আছে। কাৰণ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰটো ইমান সৰু ৰুমত নহয়, আপোনালোকে গমেই পায়। তো এইবিলাক নতুন ৰুম বনাইছে, তো আজি মানে উদ্বোধন কৰিব, আজিৰ পৰা ক্লাছটো মুকলি কৰি দিব। আৰু এইপিনে সিহঁতৰ এন জি অ'ৰ যোনটো মেইন হয়, ৰাউণ্ড টেবল ইণ্ডিয়া বুলি আছে, এইটো খুলি দিছে। আৰু অলপ বাকী দেখা হৈছে আপোনালোকক, চাওক কি লেভেলত বনাইছে গাইজ, কি লেভেলত এইবিলাক হয়। কোনোবা ক'ব নেকি গভমেণ্ট স্কুল নকয় কাৰণে এনেকুৱা লেভেলত হাই ফেচিলিটি হৈ দিছে। আৰু চুইচকেইটা চাওক না, পুৰা মানে ফ্লেটত যেনেকুৱা চুইচ থাকে যে সেনেকুৱা টাইপৰ চুইচ বনাই দিছে। আৰু এইপিনে পুৰা বেলুন, আৰু লাষ্ট এটা ৰুম আছে, বলক দেখাওঁ। এইটোৱে হ'ল লাষ্ট ৰুম, চাওক। ৰ'বা লাইটছকেইটা দি দিওঁ, আপোনালোকৰ সুবিধা হ'ব। তো লাইটছকেইটা চাওক, আৰু এইপিনে লাইটছকেইটা দি দিওঁ, আপোনালোকৰ আৰু সুবিধা হ'ব। তো চাওক চৰকাৰে সুবিধাৰ কাৰণে কিমান লাইট দি দিছে। আৰু মোৰ বহুতে প্ৰাউড ফিল কৰিছোঁ যে আমাৰ স্কুল আগতকৈ ইমান উন্নতি কৰি, ইমান ডেভেলপ কৰিছে। যিও আমি একবছৰ কৰিম, আমি চাগে নাপাম, বাট এটা বস্তু এটা আশা দিয়ে, মানে প্ৰাউড ফিল সেই নহ'ব, কাৰণ আমাৰ যিহেতু আমি বস্তুটো ক্লাছ 6ৰ পৰা আমি পঢ়ি আছোঁ। তো এইটো বহুত ভাল কথা, মানে কি ক'ম, মোৰ ভাষা নাই, ইমান প্ৰাউড ফিল, ইমান ভাল লাগি আছে আজি। তো বহুতে ভাল লাগি আছে। আৰু এইপিনে তলৰ পৰা চাওক গাইজ, আগত ইয়াতে আমাক আহিব দিয়া নাছিলে, মানে হৈ আছিলে, কি বুলি কয় এইটো, ইয়াতে মানে এনে ছাদ আছিলে, আহিব দিয়া নাছিলে। তো ছাদটো এইটো পিছত তাৰমানে পিছত ৰুম বনাই দিলে ইয়াতে, আৰু ইমান হাই ফেচিলিটি বনাইছে। আৰু স্পৰ্টছ ৰুমটো খুবেই ভাল লাগিছে। তো বলক আজি আমাৰ স্কুলৰ ছোৱালীবিলাকে ইমান কাম কৰি আছে যে, ফাৰ্ষ্ট টাইম আজি আমাৰ স্কুলৰ ছোৱালীবিলাকে কাম কৰি আছে। ফাৰ্ষ্ট টাইমে দেখা পাই আছোঁ, মই আগত দেখা নাই। মাইক মোৰ চকু তহঁতৰ পিনে থাকে, বাট তহঁতৰ কাম নকৰে, এইটো মই জানো। আজি ফাৰ্ষ্ট টাইম কাম কৰি আছোঁ। হ'ব দে, বন্ধ কৰ। আৰু গাইজ ফাৰ্ষ্ট টাইম আমাৰ স্কুলৰ ছোৱালীহঁতে কাম কৰি আছে, বহুত মানে কি ক'ম। তাৰমানে আমাৰ স্কুলৰ পৰা বনাই দিছে, পুৰা গান চান লগাই দিছে, আৰু মোক কৈ আছে গানটো নো কপিৰাইট, যদি কপিৰাইট লাগে চবে গাইজ ইয়াক উল্টা কমেণ্ট কৰিব, ইয়াৰ নামত কমেণ্ট কৰিব, সি বক্কা বুলি, সি মক্কেল বুলি। যদি কপিৰাইট লাগে অ'কে, কমেণ্ট তোৰ নামত আহিব, কপিৰাইট যদি নাহে তোক চবে ভাল বুলি ক'ব, আৰু যদি আহে বেয়া বুলি ক'ব। কমেণ্ট কিন্তু লাগিব, কমেণ্ট লাগিব। আৰু গাইজ ফেন উন্নতি কি হৈ আছে, মানে ভাবা নাছিলে ইমান উন্নতি হৈ আছে, ইমান ডেভেলপ হৈ আছে। ভাষণ মাৰো, য'ত এটা মাইক মোৰ কাৰণে ৰখি আছে। শ্ৰদ্ধাৰ বাকী তাৰপিছত বাকীখিনি
একো নকৰিব দেই তাতে ভণ্টি না দুশ্মন So guys, মোৰ মানে বহুত মৰমৰ ভণ্টি মানে মোৰ ষ্টেপ চিষ্টাৰো আছে বাট এইটো মোৰ সবচে মানে এনে নিজা ভণ্টি নহয় তথাপিও মোৰ বহুত মৰমেল ভণ্টি হয় তো আপোনালোকে বেয়া কমেণ্ট প্লিজ নকৰিব কাৰণ চিজ অনলি মোৰ ভণ্টি হয় বেলেগ একো নহয় গাইছ প্ৰেক্টিচ চং হৈ আছে তো আই থিংক কপাৰেট লাগিব তো কিবা এটা কৰিম গাইছ কপাৰেট হাতত ট্ৰাইটো কৰিম তো বলক মানে কপাৰেটটো লাগিব আই থিংক মই পূৰা ভাল কপাৰেট লাগিব এইটো গানত তো এইপিনে বলক ডেন্সটো মানে প্ৰেক্টিচ কৰিছোঁ প্ৰেক্টিচ অলপ দেখাই দিওঁ বাকীখিনি পিছত চাব ষ্টেণ্ডটো লৈ আছিলোঁ তো চেনেৰী ভিডিঅ' কৰি চাওঁ কেনেকুৱা হৈছে কলেজ আপোনালোকক চাওঁ So friends, মানে আমাৰ ওচৰত টপাৰ আৰু আমাৰ চিনিয়ৰ দাদা আছে মানে এইবাৰ মেট্ৰিক দি আছোঁ তো আপোনালোকে প্লিজ কমেণ্ট কৰি মানে উইচ কৰি দিব যে মানে মেট্ৰিকটো ভালদৰে দিয়ে বৰ্তমান কেইটামান হৈছে বাকী আপকামিং যিকেইটা মানে এক্সাম আছে সেইটো ভালদৰে দি দিব আপোনালোকে কমেণ্ট কৰি দিব আৰু ভগৱান মানে আজি মানে কি ক'ম আৰু এটা কোৱা আজি আমাক বহুত ভাল লাগি আছে আমাৰ দেউতাই বহুত সহায় কৰিছে তাৰ কাৰণে ভাল লাগি আছে যে মানুহৰ মিটিং হ'ব বহুত ভাল লাগি আছে আৰু তুমি কিবা ক'বা নাই মেট্ৰিকৰ কাৰণে কিবা এটা কোৱা আৰু অসমবাসীৰ ৰাইজক মানে বহুতে মানে কি কয় চবে মানে কৈ আছে উল্টা উল্টা বকি আছে বা কি ইমান নেদেখাওঁ আৰু কিমান দেখাম চিনেমেটিক আপোনালোকে চেক কৰক চিনেমেটিক চেক কৰক চিনেমেটিক চেক কৰিলে আপোনালোকে ভালদৰে গম পাব আমাৰ নাচনী স্কুলৰ এইকেইটা বিহু কালচাৰ আৰু বড়ো কালচাৰৰ আছে তো চাই লওক আপোনালোকে নাচনী আমাৰ এই স্কুলত আমি বহি আছোঁ ভি আই পি চিটত আৰু আমাৰ স্কুলৰ মানে এম জবান দেখাইছোঁ তো বাদ দিয়ক গুড মৰ্ণিং মেম তো আমি বহি ভি আই পি চিটত বাকীবিলাক আমাৰ বাকীজনৰ এতিয়া বহি আছে ডেস্ক বেঞ্চত আৰু আমি কি মানুহ চাউণ্ডটো কেনেকুৱা আছে নাজানো বা চাউণ্ডটো বেয়া পাইছে কাৰণ এক্সটাৰ্নেল মাইক বৰ্তমান তো গাইজ আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হয় হয় এই প্ৰগ্ৰাম ষ্টাৰ্ট আমাৰ মানে কিছুমান পেৰেণ্টছ আছে আৰু এই পেৰেণ্টছ কিছুমান লৈ অহা নাই ফ্ৰেণ্ডছ আমাৰ এতিয়া নেশ্যনেল ছং গোৱা হৈ গ'ল মানে ৰাষ্ট্ৰীয় সংগীত গোৱালোঁ তো এতিয়া বাকী মিটিং ষ্টাৰ্ট হৈ আছে এতিয়া সম্বোধন মানে সম্বোধন কৰিব নে কিবা মানে সম্বোধনা কৰিব জনাব ছাৰ গুড মৰ্ণিং ৰেচপেক্টেড পিপল আহিছে মিটিং বৰ্তমান ষ্টাৰ্টিং হৈছে চাই থাকক গাইজ ধামাকা হ'বৰ কাৰণে আজি ব্লগটো বাকী আপোনালোকৰ ৰুমটো দেখাইছোঁ এতিয়া বৰ্তমান মিটিং চাওঁ অলপ ইমান বৰিং নকৰোঁ আপোনালোকক অলপমানে দেখাম একো কোৱাই নাই মাত্ৰ Equal Gaurav Saraudi to Felicita Puravi Kalita, State Secretary Education Department.
ফ্ৰেণ্ডছ আমাৰ প্ৰগ্ৰাম ফাইনেলি খতম হৈ গৈছে মানে স্কুলত কিবা কিবি এক্টিভিটি কৰি আছিলোঁ তো সেইকাৰণে পোৱা নাই মানে দেখাব পৰা নাই বলক ভিডিঅ' ঘৰত এটা মানে কি স্কুলৰ পৰা পালোঁ দেখাই পিনি ভিডিঅ'টো এণ্ড কৰিলোঁ কাৰণ ইমান দীঘলীয়া নকৰোঁ আৰু এক্টিভিটি কৰাৰ কাৰণে মই একদম দেখাব পৰা নাই নহ'লে কিছুমান মজা ফানী মুভমেণ্ট আছিলে বাট এক্টিভিটি কৰি আছিলোঁ সেই সময়ত সেইকাৰণে দেখাব পৰা নাই তো ৰুমত যাই পিনে আনবক্সিং কৰোঁ কিবা কিবি দিছে গিফ্ট দিছে তো গিফ্ট এটা দেখাওঁ আপোনালোকক তাৰপিছত ভিডিঅ'টো এণ্ড কৰোঁ চ' ফ্ৰেণ্ডছ মানে বেছি একো দিয়া নাই আৰু যি আহিছে আৰু এইটো এটা ৱাটাৰ বটল দিছে মানে এটা কুইজ সুধিছিলে তো কুইজৰ এনচাৰ দি পিনে ৱাটাৰ বটলটো পালোঁ তাৰপিছত কপি দিছে 5 কপি 5টা কপি দিছে আৰু এখন গামোচা দিছিলে সম্পাদনা কৰিছিলে দেখাব পৰা নাই কাৰণ মোবাইলটো মোৰ লগত আছিলে গামোচা এখন দিছিলে তো এইখিনিয়ে তো আপোনালোকে ইমান যদি ব্লগটো চাই আছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু টাটা বাই বাই আছিলে